স্বাগতম জনাইছোঁ সকলোকে সৌৰভ XYZ-লৈ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ মজাৰ ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ আজি মই এতিয়া মানে কি হ'ল, এই যিটো আমপুতনি মুগা বুলি কয়, আজি মই গম পালোঁ যে এডোখৰ আমপুতনি মুগা আছে, গতিকে আনিবলৈ যাওঁ, খাম। গতিকে ভিডিঅ'টো আপোনালোককো দেখাম কেনেকৈ কি ক'ত থাকে বস্তুটো। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আহক এতিয়া আমি আৰম্ভ কৰোঁ। আমপুতনি মুগাখিনি প্ৰথমতে ছিঙি লওঁ, তাৰপিছত কেনেকৈ কি কৰে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাম। গতিকে আহক। মানে আমপুতনি মুগাখিনি আহি পাই গ'লোহি। মানে ই বিশেষকৈ বেছিকৈ চুম গছৰ পাত খাই ডাঙৰ হয়। চুম গছৰ পাত খাই ডাঙৰ হয়। ইয়াৰ যিটো মানে যেনেকৈ বাঁহ বনাই আছে আপোনালোকক দেখাই দিম, ওচৰৰ পৰা দেখাই দিম। এইটো চাওক, কি সুন্দৰ বাঁহ সাজি, এনেকৈ গছৰ পাতত সুন্দৰ বাঁহ সাজি আছে ইহঁতি। এটা আপোনালোকক সম্পূৰ্ণকৈ মই ফালি দেখাই দিম। এইটো চাওক। গতিকে আহক এতিয়া সম্পূৰ্ণ গোটেইকেইটা ছিঙি লওঁ। ছিঙি মেলি গছৰ পৰা যিমানখিনি পালোঁ, যিমান আছিলে গোটেইকেইটা ছিঙি ল'লোঁ। যিকেইটা দেখিছিলোঁ এইকেইটা সম্পূৰ্ণ এতিয়া ছিঙি ল'লোঁ। এনেকুৱা ধৰণে এতিয়া প্ৰথমতে গোটেইখিনি গুচাই ল'ম। গুচাই লোৱাৰ পিছত এইখিনি কি কৰিম আপোনালোকক দেখাই আছোঁ। গতিকে আহক, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে ইহঁতৰ এই সোণালী ৰঙৰ মুগা চোলাকেইটা খুলি লওঁ। চোলা খুলি ইহঁতক সম্পূৰ্ণ এনেকৈ মানে কি খুলি মেলি আৰু নোলাইছেই। চোলাৰ ভিতৰৰ পৰা ওলাবলৈ মনে কৰা নাই। এইটো সম্পূৰ্ণ নঙঠা কৰি লৈছোঁ সিহঁতক চোলা তোলা খুলি। গোটেইকেইটা গুচাই ল'লোঁ। টোটেল 60টা ওলালে। এতিয়া ইহঁতক টপত তেলৰ ভজা আগত ইহঁতক প্ৰথম অকণমান গৰম পানীত সাঁতুৰাই ল'ব লাগিব, নহ'লে মানে কি হয় গোটেই কিবা ভেভেৰীয়া নিচিনা ওলাই যায়। গতিকে প্ৰথম গৰম পানীত অকণমান সাঁতুৰাই লওঁ বুলি ভাবিছোঁ। ব'লক। মুগাকেইটা এতিয়া মানে কি হ'ল, চচ এটাত দি ধুনীয়াকৈ সাঁতুৰাই থৈ আহিছোঁ। সাঁতুৰাই থৈ অহাৰ পিছত ময়ো মানে সেই হাউতকেনে গাত উঠিয়াই থওঁ, কাৰণ গাঁৱলীয়া পৰিৱেশত যিহেতু আছোঁ। মানে ইয়াত যদি গা চা নোধোৱাকৈ বনাবলৈ যাওঁ, দা লৈ খেদিব, নহ'লে হেতা পাই যি পায় তাকে উঠাই পঠিয়াই দিব। গতিকে ময়ো অকণমান সাঁতুৰি লওঁ বুলি ভাবিছোঁ। গতিকে জাপ এটা মাৰিবলৈ, ডাইভ এটা মাৰিবলৈ লৈছোঁ। চখতে জঁপিয়াই দিওঁতে বামতে পৰিলোঁ। কঁকাল চকাল চাগে গ'ল। চফা। যিহেতু গাঁৱলীয়া ল'ৰা, পুখুৰীত সাঁতোৰা মজাই বেলেগ। ধুই আহি এতিয়া এইখিনিও বইল হৈ গ'ল। পটলুং এটা পিন্ধি লৈছোঁ। পিন্ধি লৈ এতিয়া এইকেইটা উলিয়াই ল'ম ধুনীয়াকৈ। মানে এতিয়া এইকেইটা পূৰা 2ডোখৰ 3ডোখৰ কৰি ল'ব লাগিব। সুন্দৰকৈ লেটাকেইটা কাটি লৈছোঁ। এইটো দেখিছে নাই, মাজত কি ধুনীয়া ৰঙা ৰঙা দেখাইছে। মানে এতিয়া ধুনীয়াকৈ ভাজা হ'ব ইয়াক। আজি যিহেতু দেওবাৰ, ঘৰত আছোঁ, দেওবাৰ কাৰণে আজি মুগা লেটা আৰু ৰহি সাঁজ।
এতিয়া অকণমান খাটি সৰিয়হৰ ভেজাল তেল অকণমান দি লওঁ কেৰাহীখনত। হৈ যাব চাগে। তেল গৰম হ'লেও নহ'লেও মালখিনি দি দিওঁ, কাৰণ যিহেতু লোভৰ পানী পৰি আছে, ৰখি থাকিব পৰা নাই। অকণমান হালধি দি ঢাকিবলৈ একো এটা বিচাৰি পোৱা নাই নহয়। অকণমান ঢাকি দিওঁ, নহ'লে ফুটি ফুটি গোটেইকেইটা নাইকিয়া হৈ থাকিব। এতিয়া পিঁয়াজখিনি দি দিওঁ, কাৰণ পিঁয়াজ প্ৰথমতে দি দিলে পিঁয়াজটো জ্বলি যায়। মানে সুন্দৰ চেণ্ট আহিছে, পেট ভোক লাগি গৈছেগে আৰু। এতিয়া ভাতকেইটাত মানে ধুনীয়াকৈ টোপকেইটা মানে কি লেটাকেইটা ভাজি হৈ গ'ল। এতিয়া ভাতকেইটা খাই ল'ব লাগিছোঁ। এয়া আপোনাৰ লৈ লৈছোঁ এইকেইটা মুগা লেটাকেইটা লৈ লৈছোঁ। এইটো হৈ গ'ল চেংমৰা আলু ভাজি, এইটো সৰু মাছ, এইটো হৈ গ'ল তিতামৰা গাঠি, কঁঠাল গুটি আৰু দাইল। গতিকে এতিয়া দেৰি কৰি থাকিবলৈ সময় নাই, ভোকটো লাগি আহিছে।